এই আগষ্ট মাহৰ ভিতৰতে আমাৰ এপইণ্টমেণ্ট হৈ আছে। প্ৰায় স্কুটিনিটো সম্পূৰ্ণ হৈছে, ভেৰিফিকেশ্যনটো প্ৰায় সম্পূৰ্ণ হৈছে। মেৰিট বিশেষত যেনেকৈ ষ্টেটে কৰিছে, ইয়াত কোনো ৰিকমেণ্ডেশ্যনটো নচলে। কোনো তেনেকুৱা ভিতৰুৱা কোনো এটা ইয়াত কোনোবাই যদি কৰিব বিচাৰিছে তেনেহ'লে এইটো আমি প্ৰায় মানে নাশ্চত কৰিছোঁ, এইটো আমি চাই আছোঁ। ইয়াত কোনো তেনেকুৱা নকৰাকৈ যিমান এপইণ্টমেণ্টটো ইয়াত হ'ব মেৰিট ৱাইজতে এখেতসকলৰ ট্ৰেডৰ মাৰ্কৰ ওপৰত ভিত্তি কৰি আমি ইয়াত এপইণ্টমেণ্টটো দিম। আৰু প্ৰায় 1200 আমাৰ SIOটো পাইছোঁ, এই SIOৰ ওপৰত ভিত্তি কৰি ইমান এপইণ্টমেণ্টটো আমি দিয়া হ'ব। আজি দৰঙাজুলি ব্লক কমিটি UPPLৰ আহ্বানত আমাৰ দৰঙাজুলিৰ বুথসকলক লৈ বুথ সন্মিলন হৈছিল। তো মই বিশেষকৈ এই বুথ সন্মিলনত উপস্থিত হৈছোঁ। আমাৰ মাননীয় মন্ত্ৰী, আমাৰ UPPL দলৰ প্ৰতিষ্ঠাপক সভাপতি তেখেত UG ব্ৰহ্মা ডাঙৰে ইয়াত উপস্থিত আছিল। আমাৰ তামোলপুৰৰ বিধায়ক তেখেত জলেন ডেমাৰে ইয়াত উপস্থিত আছিল। আমাৰ কেন্দ্ৰীয় নেতাসকল, ডিষ্ট্ৰিক্টৰ লিডাৰ, ব্লকৰ লিডাৰসকল ইয়াত উপস্থিত আছিল। বুথ প্ৰাইমেৰী আমাৰ কৰ্মকৰ্তাসকল ইয়াত উপস্থিত আছিল। আমি সকলোৱে একেলগে এটা UPPL ফেমিলিৰ এটা মিটিংটো ইয়াত কৰিছোঁ। আৰু মই বিশেষকৈ বুথসকলক এটা মানে আহ্বান জনাইছোঁ, অহা সময়ত মানে এতিয়ালৈকে আমাৰ দলীয় কৰ্মকৰ্তাসকলে ভালেকৈ মানে দলক ষ্ট্ৰং বনাবৰ কাৰণে তেখেতসকলে কাম কৰি আছে। অহা 2025 কাৰণে আমি সাজু হ'ব লাগিব। আৰু বিশেষকৈ দৰঙাজুলি সমষ্টিত অহা 2025 আমাৰ UPPLৰ MCL বনোৱাৰ কাৰণে আমাৰ পৰিকল্পনা যি আছে তাত আমি সকলোৱে মিলি আগবাঢ়িব লাগিব বুলি মই তেখেতসকলক আহ্বান জনাইছোঁ। আৰু আশা কৰিছোঁ তেখেতসকলে ভালকৈ বুজিছে আৰু আগন্তুক দিনত তেখেতসকলে দুগুণ উৎসাহেৰে মানে এই দলত কাম কৰিব বুলি মই আশা কৰিছোঁ। উপনিৰ্বাচনত আমাৰ এটা আছে, কোকৰাঝাৰ সমষ্টিৰ সাংসদ হৈ গ'ল চিল্লিৰ বিধায়কজন। তো চিল্লিৰ বিধায়কৰ এই ৰিক্ত স্থানত UPPLৰ এজন জ্যেষ্ঠ নেতা তাত আৰু প্ৰাৰ্থী হ'ব। আৰু ইয়াৰ কাৰণে আমি প্ৰায় প্লেন পলিচিটো আমি ৰেডি কৰিছোঁ। যোৱা ৰাতিলৈকে বহুত মেল মিটিংটো হৈ গ'ল। এতিয়া আমাৰ দলীয় কৰ্মকৰ্তাসকলে ফিল্ডত কাম কৰি আছে। তাতে আৰু পিপুল ভোটৰ এটা ব্যৱধানত আমাৰ বিৰোধী পক্ষক যোনজন থাকিব ই প্ৰায় পৰাস্ত হ'ব। আমি প্ৰায় 1 লাখৰ পৰা আৰম্ভ কৰি 1,30,000লৈকে আমি তাত ভোটটো পাম, এইটো প্ৰায় নিশ্চিত। আৰু জিকাটো প্ৰায় খাটাং হৈ পৰিছে। উন্নয়নমূলক কাম হৈছে নে হোৱা নাই আপোনালোকে দেখিছে। যদি BTR একৰ্ডৰ পিছত কাম হোৱা নাই বুলি ক'লে, ইয়াত মেডিকেল কলেজৰ স্থাপনা হৈছে, ইয়াত পাগলাক দলং হৈছে, বিভিন্ন ডেভেলপমেণ্ট ৰাস্তাবিলাক হৈ আছে, বিভিন্ন পলিচিবিলাক আমি হাতত লৈ আছোঁ। শিক্ষাৰ ক্ষেত্ৰত যি পৰিৱৰ্তনটো হৈছে আপোনালোকে দেখিছে। বাক্সা জিলা, তামোলপুৰ জিলা, চিৰাং জিলাত যি এটা ৰিভলিউশ্যনটো আহিছে, যি পৰিৱৰ্তনটো আহিছে, তো প্ৰমোদ বড়ো ডাঙৰীয়া BTR চিফ হোৱাৰ পিছতে এই পৰিৱৰ্তন হৈছে, নহ'লেতো তাৰ আগতে একো নাছিল। গতিকে আগন্তুক দিনত আমি শিক্ষাৰ পৰা আৰম্ভ কৰি অল ৰাউণ্ড ডেভেলপমেণ্ট বা অল ৰাউণ্ড চেঞ্জটো আমি কেনেকৈ কৰিব পাৰোঁ তাৰ কাৰণে আমি কাম কৰি আছোঁ। আৰু আমি এইটো নিশ্চিত যে আমাৰ লগত ৰাইজ আছে আৰু ৰাইজক লগত লৈ আমি অহা দিনত আগবাঢ়ি যাম। আৰু এটা ভাল পৰিৱেশ, ভাৰতৰ ভিতৰত এটা সুন্দৰ ঠাই আৰু ভাৰতৰ ভিতৰত এটা লেখত ল'বলগীয়া ঠাইটো আমি এই BTRটো বনাম, এইটো প্ৰায় নিশ্চিত হৈ পৰিছে। বহুত ৰাস্তা হৈছে, দলং হৈছে, স্কুল হৈছে, কলেজ হৈছে, ডেভেলপমেণ্ট কামবিলাক হৈছে। ৰাস্তা মানে মানুহবিলাকৰ মাজত এটা সমন্বয়টো কৰি তুলিছে, কোনো ডিষ্টাৰ্ব হোৱা নাই, অশান্তি নাই, পৰিৱেশটো ভাল ঘূৰি আহিছে, শান্তি আহিছে, দিনে নিশে মানুহবিলাকে কাম কৰি পাইছে, ভয় নাই। এই সকলো কথাৰ পৰা ৰাইজে এটা বিচাৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ শাসনটো বৰ্তমান ভাল শাসন। যোৱা সময়ত হাগ্ৰা মহিলাৰ শাসনত যি ধৰণৰ ত্ৰাস আছিল, যি ধৰণৰ ভয় আছিল, এতিয়া নাই। গতিকে আমি দীৰ্ঘদিন ধৰি যি মানে পৰিৱেশত আছিলোঁ, এই পৰিৱেশটো ভাল পৰিৱেশটো ঘূৰি আহিছে। গতিকে আগন্তুক দিনতো প্ৰমোদ বড়োৰ লগত থাকি আমি BTRটো সুন্দৰ বনাম আৰু BTRত এটা শান্তিৰ BTR, প্ৰগতিৰ BTR আৰু সমন্বয়ৰ BTR হিচাপে গঢ়ি তুলিম বুলি ৰাইজে আমাৰ লগত ওলাই আহিছে, এইটো প্ৰায় নিশ্চিত হৈছে।